নমস্কাৰ। মই ধীৰাজ ৰঞ্জন চৌধুৰী। কবিতাৰ শিৰোনাম কৃতঘ্নৰ স্বীকাৰোক্তি। কবি সমুদ্ৰ দাস। মোৰ স্বপ্ন, মোৰ বস্ত্ৰ, মোৰ খাদ্য, মোৰ সাহস, মোৰ সমস্ত তোমাৰ স্নেহেৰে গঢ়া শ্ৰমজননী। মই কিন্তু বিলাস নিমজ্জিত, উৎপীড়কৰ অন্য এটা নাম। মধ্যবিত্তৰ দোদুল্যমান শ্ৰেণী চৰিত্ৰৰ মই এক সৰ্পনখীয়া ক্ষুধা। স্বসুবিধাৰ বাবে নিজকে বেচিছো বহুবাৰ। মই জানো মই জনগণৰ জামুকলা কলিজাৰ তেজ হুহি জীয়াই থকা অবৈধ কুলাংগাৰ। মই মিছাইনৰ বাহক, মই আমোলাতন্ত্ৰৰ মুধাপুতা নিয়ামক, মই হাকিম মুন্সিফ উজিৰ, মই অধ্যাপক, মই বক্তা। মই নুবুজা ভাষাৰে কবিতা লিখি থোৱা এক বিদগ্ধ কবিৰ কবিতা। মই বুদ্ধিজীৱীৰ হাহুতাশ, কঢ়িয়াই ফুৰো বিভ্ৰান্ত সংবাদ। কিন্তু গণ ঔৰসত জন্ম লৈছে অন্য এক শিশু। ৰাতিটো আজৰি আন্ধাৰৰ আহ ফালি ফালি সমস্বৰে সমলৈয়ে আনি আছে তাক কংকাল হাৰ এজাক মানুহে। হাতে হাতে সিহঁতৰ শানিত অস্ত্ৰ, চকুত হেনো এখন সেউজ উপত্যকা, বুকুত হেনো এখন আকাশ, কণ্ঠত হ্ৰদৰ গান, আৰু সন্মুখত শ্ৰম আৰু তেজৰ এখন উদ্দিন পতাকা। ধন্যবাদ।